So hey guys, কি খবৰ আপোনালোকৰ হাগৰো ভালে আছে মোৰ ৰিসেন্ট দুটা ভিডিঅত বিশেষকৈ প্ৰথমটো ভিডিঅত অল ইণ্ডিয়া সিলেকশন আৰু মেডিকেল বা এনেকুৱা ৰিলেটেড কথাবোৰৰ ওপৰত বহুত মানে কিছুমান কোৱেশ্চন সুধিছিলে আৰু এইবোৰৰ ওপৰতে আজি এই ভিডিঅটো বনাইছো আৰু অলৰেডি মই মেডিকেল ডে 1 ৰ ভ্লগ এটা আপলোড কৰিলো মেডিকেল ডে 2 ৰ ভ্লগ শুট কৰা আছে আৰু ডে 3 কেতিয়া হ'ব এটো গম নাপাওঁ সো যেতিয়া ডে 3 কমপ্লিট হ'ব শুট কমপ্লিট হ'ব ডে 2 আৰু ডে 3 মিলাই এটা ভ্লগ বনাম বা ভিডিঅ দিম হেতু মই এনো ডে 1 ৰ ভ্লগটোত কৈছোৱে গতিকে এটো ভিডিঅত মেডিকেলৰ ওপৰত ইমানো গুৰুত্ব নিদু মানে মেডিকেলৰ কোৱেশ্চনৰ ওপৰত বাকি কি ক'ব পাৰো নোৱাৰো চাওঁচোন মই কিছুমান স্ক্ৰিনশ্বট লোৱা আছে কমন কিছুমান কমেন্টছৰ কাৰণ মেডিকেলৰ কথা আপোনালোকে হে মেডিকেলৰ ডে 1 ভিডিঅটো আৰু যেতিয়া ডে 2 আৰু ডে 3 যেটো সম্পূৰ্ণ ভিডিঅ দিম নাই এই দুটা ভিডিঅ চালে আপোনালোকে ভালদৰে গম পাই যাব তাত মই গুটে আৰম্ভণিৰ পৰা শেষলৈকে ভালদৰে কৈছে প্ৰথমটো ভিডিঅটো কৈছো আৰু যেটো ফাইনেল ভিডিঅ দিম হেতুটো কমে ভিডিঅ দুপৰীয়া দিনতে বনাম বুলি ভাবিছিলো সাদৰ ওপৰত গৈ মেলি কিন্তু বৰষুণে অৱস্থা বেয়া কৰি আছে এতিয়া অলপ কমিছে আৰু এটো মোৰ ৰুমৰ ওচৰৰ পৰা ভিউ ওপৰৰ পৰা এই ভিডিঅটো সদায় মিছ কৰিম গুৱাহাটী এৰি যোৱাৰ পিছত আৰু এতিয়া সাদৰ ওপৰলৈ গৈ চাওঁচোন ৰব এইটো ওপৰলৈ আহি গলো ইয়াত সাদৰ ওপৰত ইয়াৰ ওপৰৰ পৰা এটা ভিউ চাই লওক বহুত ধুনিয়া ভিউ এইফালে চাওক সাদৰ ওপৰত আহি গলো এতিয়া ধুনিয়াকে ইয়াতে চিপকে বৰষুণ দি আছে কি ভিডিঅ বনাবৰ পৰা চাওঁচোন এইখিনি উত্তৰণ ভিলে হয় আৰু আজিৰ এই ভিডিঅটোৰ কোনোবা এখিনিত মই প্ৰিপাৰেচনৰ ওপৰত বহুতে সুধিছিলে কেনেকৈ কি পঢ়িছিলা কিবা কিবি হেখিনি কথা গম পাইছে কি কৈছো তো হেতুৰ ওপৰতো কোনোবা এখিনিত কম আপোনালোকে ভিডিঅটো হেকলৈকে ভালদৰে চাব ঠিক আছে এতিয়া প্ৰথমটো কমেন্ট লৈছো জেটিডি ক্ৰিয়েচনে লিখিছে অইলৰ এক্সাম দিবলৈ অইলত এপ্ৰেন্টিছ কৰিব লাগে নেকি এটো বহুত দৰকাৰী প্ৰশ্ন সো বহুতে চাগে এটো কথা গম পায় যে আইটিআই বা জেৰ যিখিনি পোষ্ট ওলাই অইলত হেখিনিত ডিব্ৰুগড় অসমৰ ডিস্ট্ৰিক্টৰ কথা কৈছো ডিব্ৰুগড় তিনচুকিয়া চৰাইদেউ আৰু শিৱসাগৰ খিনিহে দিব পাৰে বুলি সবে জানে কিন্তু আসলে এটো কথাও নহয় অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ পৰাই দিব পাৰে আইটিআই বা জেই পোষ্ট এখিনিত বেলেগৰ ষ্টুডেন্টস বিলাকেও দিব পাৰে এপ্লাই কৰিব পাৰে কিন্তু তেওঁলোকে অইলত এপ্ৰেন্টিসশিপ এক বছৰ কৰিব লাগিব জেই বা আইটিআই কৰাৰ পিছত এপ্ৰেন্টিসশিপ অইলত এক বছৰ কৰিলে বেলেগ ডিস্ট্ৰিক্টৰ হলেও তেওঁলোকে এপ্লাই কৰিব পাৰিব মই নিজে মেডিকেলৰ দিনাখন লগ পাইছো ৰিসেন্টলি ডে 1 ডে 2 দুটাতে লগ পাইছো দুজন এজন মংগলদৈ এজন যোৰহাটৰ হয় তেওঁলোকে তো ডিব্ৰুগড় চৰাইদেউ তিনচুকিয়া শিৱসাগৰত নপৰে নহলেও তেওঁলোকে এক্সাম দিছে সিলেক্ট হৈছে মেডিকেলৰ কাৰণে আহিছে কাৰণ তেওঁলোকে এক বছৰ এপ্ৰেন্টিস কৰি থৈছিলে কিন্তু ডিব্ৰুগড় চৰাইদেউ তিনচুকিয়া শিৱসাগৰ এইখন ডিস্ট্ৰিক্টৰ হলে এপ্ৰেন্টিসশিপ ট্ৰেইনিং কৰিব নালাগে হয়লত প্ৰীতম বুমা শৰ্টছে লিখিছে পইচা কিমান দিলা পইচা নাই দিয়া তাত এক্সাম দি পাস কৰি পাইছো আৰু পইচাৰ কথা এবিলাক আসলে মাইন্ডত আনিবই নালাগে আজিকালি বহুত ট্ৰান্সপাৰেন্ট হৈ গৈছে বস্তুবিলাক আৰু ইমান হেকু চিন্তা কৰাৰ এটো ক্ষেত্ৰত কোনো প্ৰয়োজন নাই মই নিজে যেতিয়া এক্সাম দিছো এক্সাম শেষ হোৱাৰ 4-5 দিন পিছত আনসাৰ শিট আহি গৈছে মই নিজে স্ক্ৰিন ৰেকৰ্ডিং কৰি থৈছো মানে অলৰ ৱেবসাইটত এবিলাক কোনো ভাবিব নালাগে এইবোৰ কথা মানে বিন্দাস ভালকে পঢ়িব লাগে এক্সাম দিব লাগে এটো কথা বাখব জ্যোতি দত্তই লিখিছে দাদা মোৰ এজ 19 আৰু মই আইটিআই কৰি আছো ফিটাৰ ট্ৰেডত মোৰো অইলত জব কৰিব মন আছে মই মিডল ক্লাস ফেমিলিৰ লৰা হয় প্লিজ জনাব কি পঢ়িব লাগিব আৰু কিমান দিন পঢ়িব লাগিব এটো পিছলে অলপ কৈ আছো ৰবা হা তাৰ পিছত নেহা বৰাই লিখিছে আমাৰ কপাল সোৱা লোকেল নহয় বাবে এপ্লাইয়ে কৰিব নোৱাৰো চাকৰি ক'ত পাম হেতু প্ৰশ্নৰ উত্তৰ মই অলপ আগত দিলোৱে হবিপলে কৈছে অইল এক্সামত কেনেকুৱা ধৰণৰ কোৱেশ্চনছ বোৰ আহে প্লিজ ক'ব কোৱেশ্চন মানে ট্ৰেডৰ ভিতৰৰ পৰা আহে 60 মাৰ্কস ট্ৰেডৰ আহে আপোনালোকে গম পাইছে কেটো কথা অলপ মই কৈ দিছো 60 মাৰ্কস ট্ৰেডৰ আহে আৰু 40 মাৰ্কসত ৰিজনিং মেথছ ইংলিশ জিকে অল ইণ্ডিয়াৰ ওপৰত কোৱেশ্চনছ কাৰেন্ট এফেয়াৰ্স এখিনি আহে আৰু কোৱেশ্চনছ হাৰ্ড আহে ইজি আহে হেতুৰ ওপৰত যদি মই ক'বলৈ যাওঁ ক'ব নোৱাৰে মানে কোনটো বাৰত কেতিয়াবা বেছি হাৰ্ডো দি দিয়ে কেতিয়াবা এমসিকিউ টাইপৰ বিলাকৰ পৰাই বেছি কৈ দিয়ে কেতিয়াবা ট্ৰেড কনসেপচুৱেল টাইপৰো দিয়ে মানে কিতাপৰ ভিতৰ পৰা দিয়ে ধৰিব নোৱাৰে মানে সব মানে ভালকে ক্লিয়াৰ কৰি গলে ভাল আৰু তাৰ পিছত অজি চাংমাই লিখিছে এক্সাম কেতিয়া হৈছিল তোমাৰ আৰু আইটিআই পাৰ্চেন্টেজ কিমান আছিল বাই দ্য ৱে গ্ৰেট এচিভমেন্ট এক্সাম এপ্ৰিলৰ 6 তাৰিখে হৈছিলে আৰু আইটিআই পাৰ্চেন্টেজ মোৰ 69.7 আছিল আৰু থ্যাংক ইউ অজি চাংমাই তাৰ পিছত হায়াৰ হাইছে লিখিছে পাইলছৰ প্ৰবলেম থাকিলে ৰি মেডিকেলত পঠাইনে মেডিকেল ভেৰিফাইড হৈ যায় এনি আইডিয়া না ঠিক কৰিবলৈ সময় দিয়ে 3 মাহ সময় দিয়ে 3 মাহলৈকে আপুনি ভাল কৰি মানে আকৌ আহিব পাৰে ৰি মেডিকেল আৰু তাৰ পিছত নো ৱে বুলাইজনে লিখিছে দাদা আপোনাক কথা এটা সুধো দে আপুনি প্ৰিপাৰেচনৰ টাইমত ভাবিছিল নে চাকৰিটো পাম বুলি বা অইলত জয়েন কৰি হেতু কৰিম বুলি আশা কৰিছিল নকৰা নহয় আগৰবাৰ এক্সাম দিওতে 2021 চনত তেতিয়া এক্সাম দিওতে ইমানো বেছি আশা কৰা নাছিল মানে পামে বুলি কাৰণ হেতু হিচাপত পঢ়া নাছিল এক্সামৰ ওচৰত পঢ়িছিল চেলেং পেটেং মানে এবাৰ অলপ সিৰিয়াসলি পঢ়িছিল গতিকে আশা এটা আছিল পাম বুলি আৰু মই এটো বুলি ভাবি পঢ়িছিল জীৱনৰ এটো মোৰ লাষ্ট এক্সাম জবৰ কাৰণে দিয়া তো এটো নাপালে মই নাপামে কেতিয়াও চান্স তেনেকুৱাকে ভাবি মেলি পঢ়িছিল আৰু এনেকুৱাকেও ভবা নাছিল যে এটো নাপালে মোৰ জীৱন বৰবাদ হৈ যাব এটো চাকৰি নাপালে মই একো নকৰিম যেটো লাষ্ট এক্সাম বুলি ভাবি লৈছিল ন তো যদি এটো চাকৰি এক্সামত পাস নকৰো তেতিয়া কিনো কৰিম বুলি বেলেগ অপচন ৰাখি থৈছিল মৃন্ময় ৰাজখোৱাই লিখিছে কংগ্ৰেটছ দাদা থ্যাংক ইউ আইটিআই কোন কলেজৰ পৰা পাস আউট হৈছিলা ডিব্ৰুগড় গভট যিখন আছে যে বৰবুৰাত সেইখনৰ পৰা তাৰ পিছত বিৰাট কোহলিয়ে লিখিছে আকৌ ভেকেন্সি কেতিয়া আহিব আইটিআই পোষ্টৰ আকৌ মোৰ মতে এটো বছৰৰ লাষ্টত বা অহা বছৰ মাজত বা শেষৰলৈকে তেনেকুৱাকে চান্স আছে বুলি শুনিছো মানে ঘনুক ঘানাককে আৰু বাকি অইলেটো আগতীয়াকে একো কৈ নিদিয়ে ন হেতু কাৰণে কনফাৰ্ম কে ক'বলৈ দিগদাৰ কেতিয়া আহিব কিন্তু তোমালোকে যদি মোকে ডাঙৰ হয় আপোনালোকে পঢ়ি মেলি থাকক আৰু আগৰ পৰা পঢ়ি থাকিলে মানে পিছত অসুবিধা নহয় মোৰটো এক্সামৰ ওচৰত বহুত দিগদাৰ হৈছিল কাৰণ মই এডমিট দিয়া
পিছৰ পৰাহে বহুত পাগল নিচিনাকে পঢ়িছিলো আগৰ পৰা পঢ়ি থাকিলে কি হয় পিছত সুবিধা হয় এডমিট দিয়াৰ পিছত ৰিভাইজ কৰিব পৰাকে থাকিব লাগে এডমিট দিয়ালৈকে এতিয়া কোনে এতিয়াৰ পৰা তোমালোকে পঢ়ি মেলি থাকিব তোমালোকে তাৰপিছত বিশালে লিখিছে দাদা মোৰ কালাৰ ব্লাইণ্ড আছে মই অইলৰ কাৰণে প্ৰিপাৰেচন কৰো জানো মেডিকেলত মোক ফেল কৰাই দিব চাগে পিছত যদিও এক্সাম পাছ কৰো কালাৰ ব্লাইণ্ডত মেজৰকে প্ৰব্লেম থাকিলে মোৰ মতেতো একচেপ্ট নকৰে বাকি ইয়াৰ ওপৰত বেছি ডিটেইলত মই জানিবলৈ চেষ্টা কৰিম 3 নম্বৰ ডে 3 মেডিকেলৰ আছে যে সেইদিনাখন মই জানিবলৈ চেষ্টা কৰিম যদি গম পাওঁ কিবা আপডেট মই দি দিম অইলতো পেন খুলি দিছে নে এইটো মেডিকেল ডে 1 ৰ ভ্লগত দিয়া কমেন্ট হ'ব লাগে মোৰ মতে পেন খুলি দিছে কি কবা আৰু খুলিব দিছিলে খুলি কিনে কাহিব দিছিলে এইটো হাৰ্নিয়া চেক কৰে আৰু কিবা চেক কৰে নেকি গম নাপাওঁ বাৰু নিবনুৱাই সুধিছে কি ডিপাৰ্টমেন্টত পালা ডিপাৰ্টমেন্ট জয়নিঙৰ দিনাখন গম পাম যিদিনাখন এপইন্টমেন্ট লেটাৰ দিয়ে সেইদিনাখন ডিপাৰ্টমেন্টটোও গম পাম আৰু কোনটো লোকেশনত পাওঁ জব মানে মোৰ জয়নিং ক'ত হ'ব ক'ত কাম কৰিম সেইটো তেতিয়াই গম পাম কিউচনিষ্টা লিখিছে কংগ্ৰেচুলেশ্যনছ থেংক ইউ তুমি অইল সিলেবাস অনুযায়ী কোনটো সাবজেক্টত কিমান টাইম দিছিলা আৰু কিমান টাইম কেনেকৈ পঢ়িছিলা প্লিজ জলদি ভিডিও এটা দিবা এইটো টাইপৰ কমেন্ট বহুতে কৰিছিলে মানে প্ৰিপাৰেচনৰ ওপৰত কেনেকৈ কি পঢ়িছিলো কিবা কিবি সেইটো কাৰণে মই এটা ডেডিকেটেড ভিডিও প্ৰথমতে বনাম বুলি ভাবিছিলো যদিও এতিয়া ভাবিলো এই কিউএনএ ভিডিওটোতে কথাখিনি কৈ দিও ইমান দীঘলীয়াকেও ক'ব লগা একো নাই শৰ্টকে কৈ দিব পাৰিম সো এতিয়া কথা হ'ল মই এডমিট দিয়াৰ পিছৰ পৰাহে বেছি সিৰিয়াসলি বহুত অকমান পাগলৰ নিচিনাকে পঢ়িছিলো আচলতে আগৰ পৰা অলপ চলপকে চাই মেলি থাকো ট্ৰেডৰ বস্তুবিলাক মাজে মাজে চাই মেলি থাকো বা 40 মাৰ্কছৰ যিখিনি আহে ৰিজনিং মেথছ ইংলিছ বা এইবিলাক জিকে চিকে অলপ চলপ চাই মেলি থাকো মই আচলতে যেনেকে পঢ়িলো যেনেকে পাছ কৰিলো মই মোৰ নিজৰ ধৰণটো কৈছো সবে নিজৰটো চাব লাগিব যে নিজৰ আপোনাৰ বা তোমাৰ ক'ত ক'ত প্ৰব্লেম আছে কিন্তু যেহেতু আপোনালোক সকলোৱে জানে যে 100ৰ ভিতৰত 60 নম্বৰ ট্ৰেডৰ পৰা আহে 40 নম্বৰ ইংলিছ মেথছ ৰিজনিং জিকে কাৰেণ্ট এফেয়াৰ্স অইলৰ ওপৰত কোৱেশ্চনছ তো এই গোটেইখিনিৰ ভিতৰত আপোনাৰ কোনখিনিত বেছি জানিব লগা আছে আপুনি সেইটো বস্তুত গুৰুত্ব দিব লাগিব আৰু ট্ৰেড থিওৰিৰ কথা যদি মই ক'বলৈ যাওঁ মই ট্ৰেড থিওৰিখন মানে লেসন বিলাক পুৰা পেৰাগ্ৰাফ বাই পেৰাগ্ৰাফ পঢ়িছিলো প্ৰত্যেকটো বস্তুৱে পঢ়িছিলো মানে গোটেইখিনি মানে হুমাই বুজিবলৈ চেষ্টা কৰিছিলো যাতে যেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিলেও মই পাৰো এমসিকিউ বা অকল মানে এমসিকিউ কোৱেশ্চন বেংক অকল সেইবিলাকৰ ওপৰত ভৰসা কৰি থাকিলে নহব মানে মেইনলি প্ৰথম ফোকাস লেসন বিলাক পুৰা পঢ়িব লাগিব ট্ৰেড থিওৰিখন মানে পুৰা খাই পেলাব লাগিব সেইখিনি যদি পুৰা বুজি মেলি যোৱা যায় য'ৰ পৰা কোৱেশ্চনছ আহিলেও পৰা যায় মই তেনেকুৱাকে পঢ়িছিলো হা এতিয়া মই যিকোনো লেসন এটা উদাহৰণ দিছো যেনেবা XYZ কোনোবা এটা লেসন মই উলিয়াই ললো এটা পেৰাগ্ৰাফ পঢ়িলো শেষ কৰি ললো তাৰ পিছত কি কৰো সেই য'ত প্ৰব্লেম আছে সেইখিনি মই নেটত সাৰ্চ কৰি মেলি চাওঁ তাৰ ৰিলেটেড কিবা কিবি কোৱেশ্চনছ বিচাৰো ইন্টাৰনেটত গৈ কিনে এমসিকিউ যিমান যি পাওঁ মানে গোটেইখিনি মই মুখস্থ কৰিবলৈ চেষ্টা কৰিম নেটৰ পৰা হওক বা আৰু মোৰ এছিয়ানৰ মই কোৱেশ্চন বেংক লৈছিলো আৰু এনকে এখন কোৱেশ্চন বেংক লৈছিলো যিমান দূৰ মোৰ মনত আছে অলপ পাহৰিছো যদি মই এতিয়া বিচাৰি মেলি পাওঁ ফটো মই সাইডত লগাই দিম বাৰু কি কিতাপ দুখনে কিতাপ চাইছিলো মই বাকি ট্ৰেড থিওৰিটো নিমিৰ বা ভাৰত স্কুলৰ ৱেবসাইটত পোৱাই যায় সেইখন মই ডাইৰেক্ট টেবতে চাই কিনে পঢ়িছিলো আপোনাৰ PDF কিখন তো কথাটো সেইটোৱে মানে ট্ৰেড থিওৰি কথা যদি ক'বলৈ যাওঁ প্ৰথম মানে ফোকাসটো লেসন বিলাক পুৰা ভালদৰে পঢ়িব লাগিব এইটো কথাতে আপোনালোকে মন কৰিব প্ৰত্যেকটো পেৰাগ্ৰাফ ভালদৰে পঢ়িব লাগিব তাৰ পিছত এমসিকিউ বা কোৱেশ্চনছ এইখিনি লৈ যাব লাগিব নেটৰ পৰাই হওক বা ইউটিউবৰ পৰাই হওক যতে যি পায় মানে সব ফালবা খুচৰিবলৈ আপোনালোকে চেষ্টা কৰিব মানে কোৱেশ্চনছ মানে কোনটো বাৰত কেনেকুৱা কোৱেশ্চনছ কাটি দিয়ে কোনো নাজানে কেতিয়াবা বহুত কিতাপৰ ভিতৰৰ পৰা কাটি দিয়ে কেতিয়াবা অলপ মানে এইবিলাক যিবিলাক কমন কোৱেশ্চনছ আমি দেখি থাকো না এমসিকিউ বিলাকত হেনেকুৱা বিলাকো আহে মিক্সিং আহি যায় কেতিয়াবা ভিতৰৰ পৰা আহে ক'ব নোৱাৰে সব ফালে চকু দিব লাগিব আৰু বাকি যদি 40 নম্বৰৰ কথাটো ক'বলৈ যাওঁ 40 নম্বৰত আপোনাৰ য'ত যি প্ৰব্লেম আছে মোৰ মেথছত অলপ প্ৰব্লেম আছিলে মেথছত আৰু ৰিজনিঙত সেইটো কাৰণে মই অনলাইন ক্লাছ লৈছিলো বাকি জিকেটো কোনো লিমিটেশন নাথাকে জানে জিকে কাৰেণ্ট এফেয়াৰ্স অইলৰ কোৱেশ্চনছ খিনি তো থাকেই বাৰু অইলৰ কোৱেশ্চনছ আপোনালোকে অইলৰ ৱেবসাইটতে পাই যাব ৱেবসাইটটো ভালকে খুচৰি চালে হ'ল প্ৰত্যেকটো ভাগ খুলি চাওক সেইখিনি যদি আপোনালোকে মনত থৈ দিয়ে মানে তাৰ পৰাই কোৱেশ্চনছ আহিব অইলৰ কোৱেশ্চনছ সেইখিনি ভিতৰৰ পৰা আহে বাকি বাহিৰৰ জিকে বা কাৰেণ্ট এফেয়াৰ্সৰ কথা কৈছো সেইখিনি তো ক'ব নোৱাৰে ক'ৰ পৰা কি দি দিয়ে নিজৰ আসামৰো চাব লাগিব ইন্টাৰনেশনেলো চাব লাগিব আৰু নেশনেলো চাব লাগিব সব চাব লাগিব সেইখিনি ক'ৰ পৰা কি দিয়ে ক'ব দিগদাৰ হৈ যায় আৰু সব চাব লাগে জিকে কাৰেণ্ট এফেয়াৰ্স আসাম হওক বা নিজৰ দেশৰ হওক ৱৰ্ল্ডৰ হওক প্ৰত্যেকটো বস্তুৱে চাব লাগিব মানে সেইখিনিত ইমান বেছি টাইম দিও লাভ নাই ডেইলি 1.5 ঘণ্টা দিলেই হ'ল আৰু কেতিয়াবা চাই গ'লে 1 ঘণ্টা এটা ডেইলি দিলেও যথেষ্ট এতিয়া মই ক'ম যে এডমিট দিয়াৰ পিছত মই কিমান কি কেনেকে পঢ়িছিলো এডমিট মই 20-22 দিনৰ আগত পাইছিলো চাগে এডমিট দিলে ডেটটো গম পোৱা যায় ন এক্সামৰ আপোনালোকে এইটো কথা গম পায়ে চাগে তো এডমিট দিয়াৰ পিছত মই 12-13 তেনেকা আৱাৰ্ছ মান পঢ়িছিলো আৰু মেক্সিমাম আৱাৰ্ছ মই ট্ৰেড থিওৰি কাৰণেই দিওঁ আৰু দিনত মই মেথছ ৰিজনিং ইংলিছ এই গ্ৰামাৰ চামাৰ সেইখিনি চাওঁ আৰু জিকে 1.5 ঘণ্টা এটা চাওঁ আৰু বাকি ট্ৰেড থিওৰি গধূলিৰ পৰা বহু ৰাতিপুৱালৈকে ট্ৰেড থিওৰি আৰু ৰাতিপুৱা শুই যাওঁ দুপৰীয়া মানে উঠো দুপৰীয়া মানৰ পৰা আকৌ গধূলিলৈকে আপোনাৰ ৰিজনিং মেথছ এই 40 মাৰ্কছৰ যিখিনি আহে যে সেইখিনিৰ ওপৰত গুৰুত্ব দিওঁ টাইম দিওঁ আৰু গধূলিৰ পৰা মোৰ ৰাতিপুৱালৈকে খালি মানে ট্ৰেড থিওৰিতে টাইম দিওঁ কাৰণ কেতিয়াবা এনেকুৱা হয় ধৰি লওক আপুনিও সেম জেনেৰেল হয় বা মোৰ জেনেৰেল বা আপুনি কোনোবা এটা ৰিজাৰ্ভেশ্যনত আছে ওবিসি হয় মোৰ ওবিসি এনচিএল হয় আপুনি ওবিসি এনচিএল আপুনি ট্ৰেড থিওৰিত যদি মোতকৈ বেছিকে পাইছে বাকি আপুনিও পাইছে যেনিবা 60 মাৰ্কছ ময়ো পাইছো 60 মাৰ্কছ ঠিক আছে আপুনি যদি ট্ৰেড থিওৰিত মোতকৈ বেছি পাইছে মই আপোনাতকৈ কম পাইছো লাগিলে 40 মাৰ্কছত মই আপোনাতকৈ বেছিয়ে পাইছো কিন্তু ট্ৰেড থিওৰিত যদি মই আপোনাতকৈ কম পাইছো তেতিয়া মানে আপোনাকহে সিলেক্ট কৰিব গতিকে ট্ৰেড থিওৰিটোক বেছি গুৰুত্ব দিয়া আছে তাৰপিছত সেকেন্ড 40 মাৰ্কছত দুটাই ইম্পৰ্টেন্ট কিন্তু ট্ৰেড থিওৰিটো কি কথা মই বুজাব বিচাৰিলো আপোনালোকে গম পাইছে সো আপোনালোক সকলোকে বহুত থ্যাংক ইউ আজিৰ কিউএনএ ভিডিওটো শেষলৈকে চোৱাৰ বাবে যিসকলে চাইছে আৰু যদি কিবা কিবি ডাউট থাকে তলত কমেন্ট কৰিব বা ইনষ্টাগ্ৰামত মোক মেছেজো কৰিব পাৰে মই জনাবলৈ চেষ্টা কৰিম যিখিনি মই জানো মোৰ জনাৰ
ওপৰত ভিত্তি কৰি আৰু মই পঢ়াখিনি মই কম, কিবা নোৱাৰা থাকিলেও বেলেগক সুধি হ'লেও আপোনালোকক জনাম। বাকী জল্দি ভিডিঅ'টো শেষ কৰাৰহে কথা, আন্ধাৰ হৈ আহিছে, আন্ধাৰ হ'লে বেছি দেখিয়ে নাপাব, ক'লা মানুহ তাতে মোক। তো কথাটো হ'ল কি, ভিডিঅ'টো অলপ হ'লেও যদি হেল্পফুল যেন লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু নতুন যদি কোনোবা আহিছে ছাবস্ক্ৰাইব কৰি দিব। আৰু এইটো ভিডিঅ' যদি আপোনাৰ এনেকুৱা কোনোবা ফ্ৰেণ্ড আছে, দাদা আছে, ভাইটি আছে, ভণ্টি আছে, যাক এইটো ভিডিঅ' শ্বেয়াৰ কৰিলে তেওঁলোকে কিবা এটা সৰুকে হ'লেও কিবা এটা জানিব বুলি যদি আপুনি ভাবে, তেন শ্বেয়াৰ কৰি দিব। আৰু বাই বাই, ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাই আছো।